নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। আজি এই ভিডিঅ'টো দেখুৱাম কেনেকৈ আপোনালোকে SBI KYC ফৰ্ম আপোনালোকে ফিল কৰিব পাৰিব। আপোনালোকে নিজে SBI KYC ফৰ্মখন নিজে ফিল কৰিবলৈ এই ভিডিঅ'টোতে শিকিব। অকল KYC ফৰ্মখনেই নহয়, আপোনালোকে ইয়াত চেকবুকৰ পৰা ধৰি পেলাই মোবাইল নম্বৰ চেঞ্জ কৰা আৰু আপোনালোকে ইণ্টাৰনেট বেংকিং আপোনালোকে সকলোবোৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এই ফৰ্মখনতে। ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, অসম টেক চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হয় ষ্টেট বেংকৰ KYC ফৰ্ম হয়। আপোনালোকে ওপৰত প্ৰথমে দেখিব পাইছে একাউণ্ট নম্বৰ। আপোনালোকে ইয়াত একাউণ্ট নম্বৰটো বহাই দিব। ইয়াত একাউণ্ট নম্বৰটো বহাই দিয়াৰ পিছত ইয়াত দেখিব পাইছে ডেট। ইয়াত ডেটটো বহাই দিব, যিটো ডেটত আপোনালোকে ফৰ্মখন জমা দিব। তাৰপিছত আপোনালোকে ইয়াত মন কৰক, প্ৰথমতে ফৰ ইছ্যু অফ চেকবুক। আপোনালোকে যদি চেকবুক যদি ইছ্যু কৰিম বুলি যদি ভাবিছে, আপোনালোকে ইয়াত ইছ্যু কৰিব পাৰিব। ইয়াত ৰাইট চিন ক্লিক কৰি দিব আৰু কিমান পেজৰ লাগে আপোনালোকে ইয়াত চাব। 20 পেজৰ আছে, 50 পেজৰ আছে, 100 পেজৰ আছে। আপোনালোকে কিটো পেজৰ আপোনাক কিমান পেজ লাগে আপোনালোকে ইয়াত বহাই দিব। যদি 20 পেজ লাগে 20 পেজৰ ৰাইট চিন ক্লিক কৰি দিব, 50 পেজত লাগিলে 50 পেজৰ আপোনালোকে ৰাইট চিন ক্লিক কৰি দিব। তাৰপিছত 2 নম্বৰত চাওক, ফৰ চেকবুক ফেচিলিটি। আপোনাৰ চেকবুক ফেচিলিটি নে আপুনি যে ল'ব বিচাৰিছে আপোনাৰ একাউণ্টটো কি হয় আপোনালোকে সেইটো সুধিছে। চেকবুক ফেচিলিটি যদি আপোনাৰ SB হয় বা আপোনাৰ যদি CA হয়, SB মানে ছেভিংছ বেংক একাউণ্ট যদি হয় আপোনাৰ ছেভিংছ বেংক একাউণ্টত আপোনালোকে ক্লিক কৰি দিব আপোনাৰ একাউণ্টটো। যদি কাৰেণ্ট একাউণ্ট হয় কাৰেণ্ট একাউণ্টত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ফৰ চেঞ্জ অফ মোবাইল নম্বৰ। আপুনি যদি মোবাইল নম্বৰ চেঞ্জ কৰিব বিচাৰিছে আপোনালোকে মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে 5 নম্বৰ। যদি আপুনি চেঞ্জ মোবাইল নম্বৰ কৰিব বিচাৰিছে, আগৰ মোবাইল নম্বৰটো যদি আপোনাৰ হেৰাই গৈছে বা আপোনাৰ যদি নষ্ট হৈ গৈছে নম্বৰটো, আপোনালোকে ইয়াত নতুন নম্বৰটো বহাই দিব। যদি আপোনাৰ SMS এলাৰ্ট লাগে, ফৰ SMS এলাৰ্ট, ইয়াত 6 নম্বৰত আপোনালোকে ক্লিক কৰি দিব ৰাইট চিন আৰু আপোনাৰ যিটো মোবাইল নম্বৰত আপোনাৰ SMS এলাৰ্ট লাগে সেই মোবাইল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত বহাই দিয়াৰ পিছত আপোনালোকে ফৰ ইছ্যু ATM কাৰ্ড। আপোনাৰ যদি ATM কাৰ্ড যদি ইছ্যু কৰিব বুলি যদি ভাবি আছে আপোনালোকে ATM কাৰ্ডখন ইছ্যু কৰে যদি আপোনালোকে 7 নম্বৰত আপোনালোকে ৰাইট চিন ক্লিক কৰি দিব। ইয়াত ফৰ ATM পিন ৰিজেনেৰেশ্যন। যদি আপোনাৰ যদি পিন নম্বৰটো আপুনি পাহৰি গৈছে, আপুনি যদি ৰিজেনেৰেশ্যন কৰিম বুলি যদি ভাবি আছে আপোনালোকে ইয়াত ৰিপিন জেনেৰেশ্যনত আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু ইয়াত প্লিজ ৰিজেনেৰেট ATM পিন কাৰ্ড নম্বৰ, আপোনাৰ ATM কাৰ্ডখনৰ নম্বৰটো ইয়াত সম্পূৰ্ণ বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত 9 নম্বৰত চাওক, ফৰ ATM কাৰ্ড ৰিপ্লেচমেণ্ট। যদি আপুনি যদি ATM কাৰ্ড ৰিপ্লেচমেণ্ট কৰিম বুলি যদি ভাবি আছে আপোনালোকে ইয়াত 9 নম্বৰত ক্লিক কৰি দিব ৰাইট চিন। তাৰপিছত আপোনাৰ 12 নম্বৰত চাওক, ফৰ চেঞ্জ ইমেইল ID। যদি আপুনি যদি ইমেইল ID চেঞ্জ কৰিম বুলি যদি ভাবি আছে আপোনালোকে ইমেইল ID চেঞ্জ কৰিব পাৰিব। প্লিজ চেঞ্জ আপডেট মাই ইমেইল ID। যদি আপুনি যদি নতুনকৈ যদি ইমেইল ID আপডেট কৰিম বুলিও ভাবি আছে আপোনালোকে ইয়াত ইমেইল IDটো ইয়াত বহাই দিব। ইয়াত ইমেইল IDটো বহাই দিব নতুনকৈ। তাৰপিছত ফৰ ইণ্টাৰনেট বেংকিং ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি যদি ইণ্টাৰনেট বেংকিং ৰেজিষ্ট্ৰেশ্যন যদি কৰিম বুলি ভাবি আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। 13 নম্বৰ আপোনালোকে ৰাইট চিন ক্লিক কৰি দিব। ফৰ মোবাইল বেংকিং ৰেজিষ্ট্ৰেশ্যন। আপুনি যদি মোবাইল বেংকিং ৰেজিষ্ট্ৰেশ্যন যদি কৰিম বুলি ভাবি আছে আপোনালোকে ৰাইট চিন ক্লিক কৰি দিব আৰু ইয়াত আপুনি এটা ইউজাৰ ID আপুনি নিজে বনাই পেলাই ইয়াত দি দিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত চাওক, চেঞ্জ অফ নেম এড্ৰেছ, প্লিজ চেঞ্জ মাই আৱাৰ নেম এড্ৰেছ। যদি আপুনি যদি আপোনাৰ কাৰেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি বৰ্তমান বেলেগ বেলেগ হৈ আছে আপোনালোকে সকলোবোৰ চেঞ্জ কৰিব পাৰিব। ইয়াত প্ৰথমে আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ দি দিব। আপোনাৰ যিটো প্ৰেজেণ্ট এড্ৰেছ হয় পাৰ্মানেণ্ট এড্ৰেছ হয় আপোনালোকে সম্পূৰ্ণ ইয়াত বহাই দিব। তাৰপিছত যদি আপোনাৰ যদি নিউ এড্ৰেছ হয় আপুনি প্ৰেজেণ্ট য'ত আছে সেই প্ৰেজেণ্ট এড্ৰেছটো ইয়াত বহাই দিব। যদি আপোনাৰ পাৰ্মানেণ্ট আৰু যদি প্ৰেজেণ্ট এড্ৰেছ ছেইম হয় আপোনালোকে ইয়াত ডু বুলি বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত অলপ মন কৰিব, ইনক্লুজ KYC ডকুমেণ্টছ, পাছপোৰ্ট, ভোটাৰ ID, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড। আপুনি এইখিনি বস্তু আপোনালোকে জেৰক্স দিব লাগিব। যিকোনো আপুনি এটা বা দুটা আপোনালোকে ইয়াত দি দিব। যদি আধাৰ কাৰ্ড দিয়ে আধাৰ কাৰ্ডৰ জেৰক্স দি দিব, ড্ৰাইভিং লাইচেঞ্চ যদি দিয়ে ড্ৰাইভিং লাইচেঞ্চৰ জেৰক্স দিব আৰু পান কাৰ্ড লাগে যদি পান কাৰ্ডৰ জেৰক্স দি দিব। যিহেতু আপোনালোকে KYC কৰিব আপোনালোকে পেন কাৰ্ডৰ জেৰক্স দি দিব। তাৰপিছত ইয়ৰ ফেথফুলি, ইয়াত আপোনালোকে কাষ্টমাৰজনৰ যিজন একাউণ্ট হোল্ডাৰ হৈ ইয়াত ছিগনেচাৰ কৰিব লাগিব সম্পূৰ্ণ। তাৰপিছত ইয়াত ফুল নেমটো ইয়াত বহাই দিব লাগিব। তাৰপিছত নেক্সট পেজ এটা আছে, নেক্সট পেজটোত আপোনালোকে চাওক, মন কৰিব, এইখিনি মন কৰিবলগীয়া কথা।
আপোনালোকে ইয়াত প্ৰথমে ফটোগ্ৰাফ এখন পাছপোৰ্ট ফটো এখন লগাই দিব পাছপোৰ্ট ফটো লগাই দিয়াৰ পিছত ইয়াত আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া আপোনাৰ ব্ৰাঞ্চটো বহাই দিব যিটো ব্ৰাঞ্চ হয় আপোনাৰ নিজৰ সেই ব্ৰাঞ্চটো বহাই দিব তাৰ পিছত একাউণ্ট নম্বৰ দেখিব পাইছে একাউণ্ট নম্বৰটো ইয়াত যিটো হয় আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব তাৰ পিছত পেন নম্বৰ আপোনাৰ পেন কাৰ্ড নম্বৰটো ইয়াত বহাই দিব অকুপেশ্যন আপুনি কি কৰে যদি ব্যৱসায় কৰে ব্যৱসায় যদি সাৰ্ভিস কৰে সাৰ্ভিস বহাই দিব এনুৱেল ইনকাম আপোনাৰ এনুৱেল ইনকাম কিমান হয় আপোনাৰ ইনকামটো আপোনালোকে বহাই দিব ৮০,০০০ ১ লাখ এনেকৈ আপুনি যি পাৰে নিজৰ সুবিধামতে বহাই দিব তাৰপিছত ৫ নম্বৰত চাওক কেৱাইচি ডকুমেণ্টছ সাবমিটেড সেলফ সাৰ্টিফাইড আপুনি ইয়াত ট্ৰিক এনি ওৱান অফ দা ফলোইং আপোনালোকে যিকোনো এখন ইয়াত দিলে হ'ল আপোনালোকে কেৱাইচিৰ কাৰণে আপোনালোকে এটেচ কৰি পেলাই দিব লাগিব যদি আপুনি ড্ৰাইভিং লাইসেন্স দিয়ে ড্ৰাইভিং লাইসেন্সত ক্লিক কৰি দিব ভোটাৰ আইডি যদি দিয়ে ভোটাৰ আইডি ক্লিক কৰি দিব আধাৰ কাৰ্ড যদি দিয়ে আধাৰ কাৰ্ডত আপোনালোকে ৰাইট চিন ক্লিক কৰি দিব যিটো ডকুমেণ্টছ দিয়ে আপোনালোকে সেই ডকুমেণ্টছটোৰ ইয়াত সম্পূৰ্ণ নাম্বাৰটো বহাই দিব নাম্বাৰটো বহাই দিয়াৰ পিছত কাষ্টমাৰ ডিক্লেয়াৰেশ্যন আছে আপোনালোকে এইখিনি পঢ়ি চাব পঢ়ি চোৱাৰ পিছত ইয়াত দেখিব পাইছে ডেটটো যিটো ডেটত আপোনালোকে দিব সেই ডেটটো আপোনালোকে ইয়াত বহাই দিব তাৰপিছত প্লেচ আপোনাৰ যিটো জেগাৰ পৰা আপোনালোকৰ এড্ৰেছটো ইয়াত বহাই দিব তাৰপিছত ইয়াত সিগনেচাৰ থাম ইমপ্ৰেছ অফ কাষ্টমাৰ আপোনালোকে ইয়াত ফুলকৈ সিগনেচাৰ কৰিব লাগিব তাৰপিছত নেমটো ইয়াত বহাই দিব আপোনাৰ যিটো নাম হয় এই নামটো বহাই দিব কাৰেণ্ট এড্ৰেছটো আপুনি যিডোখৰত বৰ্তমান আছে সেই এড্ৰেছখন ইয়াত বহাই দিব তাৰপিছত মোবাইল নম্বৰটো আছে আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইমেইল আইডি যিটো ইমেইল আইডি আপুনি দিছে আপোনাৰ ইমেইল আইডি এটা বহাই দিব নাই যদি এৰি দিব তাৰপিছত ইয়াত চাওক তলত ফৰ অফিচ ইউজ অনলি আপোনালোকে এইখিনি ইউজ নকৰিব এইখিনি ব্ৰাঞ্চে ইউজ কৰিব আপোনালোকে এইখিনি জেগা এৰি দিব আপোনালোকে বাকি এইবিলাক সম্পূৰ্ণ ফিল কৰিব এনেকৈ আপুনি অতি সহজতে নিজে কেৱাইচি ফৰ্মখন আপোনালোকে ফিল কৰিব পাৰিব আশা কৰোঁ ভিডিওটো ভাল পালে যদি এটা লাইক কৰি দিব আৰু অসম টেক চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিওসমূহ আগলৈ পাই থাকিবৰ কাৰণে